তো হে গাইজ ওলাই আহিছোঁ আজি মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ জেঠৰ মাহত অনুষ্ঠিত হোৱা জাগৰণ উৎসৱৰ 6 নম্বৰটি দিনত পালন কৰা গোসাঁই ফুৰা উৎসৱলৈ আৰু এতিয়া ধুনীয়াকৈ আহি পালোঁ কেতেকীবাৰী আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ জাগৰণ উৎসৱৰ বিষয়ে অলপমান আপোনালোকক জনাবলৈ চেষ্টা কৰিম লগতে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব গোসাঁই ফুৰা উৎসৱৰ কিছুমান দৃশ্য দেখা পাব কেনেকুৱা কি হয় গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু প্ৰথমতে ক'বলৈ গ'লে হৰবুগৰ গৰখীয়া মন্দিৰটো আমাৰ সকলোৰে চিনাকি গোটেই বিশ্বতে চিনাকি হৈ পৰিছে বুলি ক'লে ভুল নহয় বৰ্তমান সময়ত আৰু এই যে দেখি আছে দৃশ্যটো এয়া হৈছে গোসাঁই ফুৰা উৎসৱৰ দৃশ্য আৰু এইটো হৈছে গৰখীয়া গোসাঁই প্ৰভু আৰু প্ৰতি বছৰে জেঠৰ 21 তাৰিখে এই গৰখীয়া গোসাঁই ফুৰা উৎসৱটো পালন কৰা হয় আৰু তো মৰং খেদাৰ বাবে জন্ম হৈছিল গোসাঁই ফুৰা উৎসৱৰ এটা তাহানিৰ কথা এই উৎসৱটো কেতিয়াৰ পৰা আৰম্ভ হৈছে এইটো আমি সঠিককৈ ক'ব নোৱাৰোঁ যদিও মানে বহুত মোটামুটি প্ৰায় 200 বছৰমানৰ আগৰ কথা বুলি ক'লেও ভুল নহ'ব চাগে আৰু এতিয়া কথা হ'ল মৰং মানে কি মৰং মানে হৈছে কলেৰো হাইজা গ্ৰহণী ইত্যাদি মানে আমাৰ গাঁৱলীয়া ভাষাত যদি ক'বলৈ যাওঁ মানে হাগা হোৱা বা বমি হোৱা এনেকুৱা ধৰণৰ আৰু এখনৰ পিছত এখন গাঁও এটা সময়ত মানে ধ্বংস হৈ গৈছিল এই মৰং বেমাৰটোত আৰু এই মৃত্যুৰ কিৰিলিয়ে বিভীষিকা নমাই আনিছিল গাঁওবোৰলৈ চিকিৎসা নাছিল মানে সেই সময়ত চিকিৎসা বিজ্ঞান একদমেই উন্নত নাছিল কেৱল আখুৰি চিকিৎসা চলিছিল সেই সময়ত মানে আখুৰি চিকিৎসা মানে জাৰা পানী আদা জাৰা তাবিজ এইবিলাক লৈছিল আৰু সেই সময়ত মানে তথাপিও মানে ভাল পোৱা নাছিল মানে জানিব পৰা মতে সেই সময়ত জনাক গান্ধী দেখা পাই গৈছিল মানে মানুহবিলাকে বেমাৰত মানে অৱশেষত মানে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই মানে পূজাৰীক সপোন দেখুৱাইছিল সেই সময়ত মানে ডলাত উঠি প্ৰভু নিজে ঘূৰি ফুৰি মৰং খেদিব বুলি আৰু এই কথা বিশ্বাস কৰি সাধাৰণ ৰাইজসকলে সেই সময়ত মানে গোসাঁই ফুৰোৱা উৎসৱৰ আয়োজন কৰিলে ধুনীয়াকৈ গোসাঁই ফুৰালে তাৰপিছত মানে এনেকুৱা ধৰণৰ বেমাৰ নাইকিয়া হোৱা বুলি জনবিশ্বাস আছে আৰু বৰ্তমানলৈকে তেতিয়াৰ পৰাই বৰ্তমানলৈকে এই উৎসৱটো চলি আছে আৰু ভৱিষ্যতে চলি থাকিব বুলি জানিব পৰা যায় আৰু জানিব পৰা মতে মানে সেই সময়ত এটা মানে ভগৱান স্বৰূপ এটা শুভ্ৰ বগা ঘোঁৰাই মানে সেই সময়ত বৰ্ণগত ঘূৰি ফুৰিছিল বুলিও জানিব পৰা যায় মানে পাঠ্যপুথিৰ জৰিয়তে আৰু এইখিনিতে আপোনালোকক এটা কথা জনাই দিওঁ ৰ'ব মানে এই অনুষ্ঠানটোতো বহু বছৰ আগৰ পৰাই চলি আহিছে কিন্তু মানে বৰ্তমান সময়ত বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনহে এই উৎসৱটো মানে পৰে আৰু সেইবাবে মানে বিশ্ব পৰিৱেশ দিৱসৰ দিনাই মানে এই উৎসৱটো পালন কৰিব লগা হয় আৰু এই জাগৰণ উৎসৱৰ কিছুমান নিয়ম আছে আপোনালোকক নিয়মগিলাও কৈ দিবলৈ চেষ্টা কৰিছোঁ ৰ'ব মানে 16 জেঠৰ পৰা 22 জেঠলৈকে মানে প্ৰভুৱে সাৰে থাকে এই জাগৰ উৎসৱত আৰু এই উৎসৱৰ আন এটি নাম মানে জাগৰণ উৎসৱ অৰ্থাৎ জাগৰ উৎসৱ আৰু প্ৰভুৰ অঞ্চলৰ অন্তৰ্গত ৰাইজসকল আহি মানে গোটেই ৰাতি ৰখি থাকিব লাগে আৰু ধুনীয়া কৰি প্ৰভুক আৰু প্ৰভুৰ হৰিৰ নাম কীৰ্তন কৰি থাকিব লাগে গোটেই ৰাতিটো আৰু ভিডিঅ'ত যে দেখা পাইছে এই হৈছে গাঁও পৰিভ্ৰমণ কৰি থকা দৃশ্য আৰু আপোনালোকে অলপমান ক্লিপ চাই লওক ধৰণে বেণ্ড পাৰ্টিৰ পৰা আদি কৰি মানে বিভিন্ন ধৰণৰ নাম কীৰ্তন গাই মানে ধুনীয়াকৈ প্ৰভু ঘূৰা হয় আৰু মানে এইখিনিতে আপোনালোকক আৰু কিছুমান নিয়ম আছে সেইখিনি নিয়মৰ বিষয়ে কোৱা হোৱা নাই এতিয়া সেই নিয়মখিনিৰ বিষয়ে আপোনালোকক জনাই আছোঁ ৰ'ব মানে জাগৰণ উৎসৱৰ সময়ছোৱাত মানে 16 তাৰিখৰ পৰা 22 জেঠৰ লগিন মানে বৰ্ণগৰ এলেকাত কোনো ধৰণৰ হোমযজ্ঞ নাম ভঙা পতা বিয়া বাৰু মানে এইগিলা কাৰ্য মানে নচলে আৰু বন্ধ সম্পূৰ্ণ আৰু এই অঞ্চলৰ অন্তৰ্ভুক্ত ৰাইজে কোনো ধৰণৰ আমিষ খাদ্য খাব নোৱাৰে সম্পূৰ্ণ নিৰামিষ খাদ্য খাব লাগিব মাছ মাংসটো প্ৰশ্ন নাই মচুৰ দাইল পৰ্যন্ত বৰ্জন কৰিব লাগে এই জাগৰণ উৎসৱৰ সময়ছোৱাত আৰু এইখিনি সময়ছোৱাত মানে ধুনীয়াকৈ মানে সকলোবিলাক চাফ চিকুণ কৰি ৰখাটো বাধ্যতামূলক নিজৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠান সভাঘৰ নামঘৰ মন্দিৰ ইত্যাদি ধুনীয়াকৈ চাফ চিকুণ কৰি ৰখাটো বাধ্যতামূলক আৰু ব্যক্তিগত আৰু ৰাজহুৱা ঠাই মিলি আনুমানিক 200ৰো অধিক ঠাইত মানে প্ৰভু জিৰণি লয় এই জাগৰণ উৎসৱটোত মানে গোসাঁই ফুৰোৱা উৎসৱত ৰাতিপুৱা প্ৰায় 8টামান বজাতে ওলাই একদম গোটেই দিনটো ঘূৰি ফুৰি ৰাতি 1মান বজাতে প্ৰভু নিজৰ ঠাই পায় আৰু ঠাই পোৱাৰ পিছত ধুনীয়াকৈ পূজা অৰ্চনা কৰি প্ৰভুক ধুনীয়াকৈ নিজৰ ঠাইত থৈ দিয়া হয় আৰু 22 জেঠৰ দিনা অৰ্থাৎ এই উৎসৱৰ শেষৰটো দিনত মানে বহুত লোকৰ মানে বহু ভক্তৰ উপস্থিতি দেখা পোৱা যায় আৰু লগতে পুৰোহিতে হোমযজ্ঞ কৰি সমূহীয়া হৰিধ্বনিৰে প্ৰভুৱে মণিকূটত প্ৰৱেশ কৰাৰ লগে লগে গোসাঁই ফুৰা উৎসৱৰ সামৰণি পৰে সেই ৰাইজ ভিডিঅ'টোৰ জৰিয়তে যিখিনি আপোনালোকে ক্লিপ দেখা পালে সেইখিনি ক্লিপ আচলতে বৰ্তমান সময়ত চলি থকা জাগৰণ উৎসৱৰ দৃশ্য আৰু ধুনীয়াকৈ মানে এই ভিডিঅ'টোৰ জৰিয়তে যিখিনি মই জাগৰণ উৎসৱৰ বিষয়ে ক'বলৈ চেষ্টা কৰিছোঁ সেয়া আগৰ পৰা যেনেকৈ জাগৰণ উৎসৱৰ সৃষ্টি হৈছিল সেইখিনি কথা মই ক'বলৈ চেষ্টা কৰিছোঁ আৰু এই কথাখিনি আচলতে মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ মুখপত্ৰ ভক্তি দৰ্পণৰ সহায় লৈহে মই ধুনীয়াকৈ আপোনালোকক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াতে কিবা ভুল হ'ব পাৰে আপোনালোকে ক্ষমা কৰি দিয়ে যেন যদি কিবা ভুল হৈছে আৰু ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব নতুনকৈ ভিজিট কৰা চেনেলটো সাবস্ক্ৰাইব কৰিব নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ বাই বাই ভিডিঅ'টোৰ জৰিয়তে এইবেলি গোসাঁই ফুৰা উৎসৱৰ গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিছোঁ।